যদিহে আপোনালোকে মোৰ এই চেনেলটি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপিবলৈ একদমেই নাপাহৰিব। দিনাখন মাধৱদেৱে দেৱী পূজা লাগি ৰামদাসক বোলে বলি ছাগলী লাগি ৰামদাসক দেখিলন্ত ধুয়া হাতে শংকৰ ভকতৰ সংগে বহি আছে গুৰু জন কিনো অদ্ভুত ৰূপ মোহিলে কমন গণানী ৰামদাস ঘূৰে নিজ স্থানে মাধৱক বোলে দেৰি কৰ্ম পুণ্য নুহে ঐ ৰাম ৰামৰ বচন শুনি মাধৱ মহামানী মহাক্ৰোধ কৰি লন্ত ছাগলী দেখি ৰামে ভুলে আজি সন্ধে দেৱী কৰ্ম এৰা ধুইয়া হাতে আছে গুৰু শৰণলৈ তৰা
মাধৱে বুলিলে দেৱী কৰ্মহে সত্য সাৰ কোনেনো কৰিছে আজি অপথে প্ৰচাৰ হে ৰাম বলা যাওঁ চাই আহো সেয়া কেনেনো মহন্ত দেখুৱাই দিম আজি দেৱীৰ মহত্বই ৰাম ৰাম দেখিয়া মাধৱ অতিয়া চৰিত হইলা ঐ ৰাম শুনি গুৰু বাণী মাধৱ মহামানী চৰণে শৰণ লইলা সংসাৰ মুকুতি দেখালে মাধৱ ৰায় ঐ ৰাম তুমিহে পৰম গুৰু মোৰ শংকৰ দিয়া চৰণ তলে ঠাই